নমস্কাৰ গাইজ, মই এটা ৰিলছ বনাম আজি। ৰিলছটো সমগ্ৰ অসমতে চলি আছে ভালকে। গতিকে ৰিলছটো বনালি মই মাইকী মানুহ, মোৰ এটা সৰু আপীও আছে, তাইৰ নাম ধুবা আপী। তাইও চাব আৰু আপোনালোকে অলপ ছাপৰ্ট কৰিব, ভাল লাগিব। সকালে ৰুণ আজিকালি তাপিলা নাচি আছে, গতিকে মই একবাৰ তাপিলা নাচে চাংচুৰি যদি ঘূৰি লম ভাল লগাকে, তেতিয়াই ভাল লাগব গোটাই। ৰ'বচোন ৰ'ব, আপোনালোকে হেৰি কৰিব, চাই থাকব ভিডিঅ'টো, বৰ ধুনীয়া লাগে। ট্ৰেণ্ডিঙত চলি আছে ৰ'ব ভিডিঅ'টো, তাপিলা নাচা গান ভাল লাগব। এ বাবুলি লাচকি কামাৰ এচকি কামাৰ কাটি এ ৰাজকি পাকদি সব আনে ৰাজাদুলি। ও খুড়িমা, তই লিনটো নাচি একো কাম নাই, তো তাপলাখন ডাঙৰ নহয়তো। কোৱা কি তাপলা ডাঙৰ কথা কয়? তাপলা ডাঙৰ হ'লে কথা আজিকালি ৰিলছ বিলাকত ভাইৰেল হয় না। তই ঠিক কথা কৈছা মাই গেন্দেলি, তই বঢ়িয়া কথা কৈছা। দে আজিৰ পৰা তাপিলা লাগে হ'লে মই তাপিলা ডাঙৰ কৰি কিনে এনেকে তাপিলা লওঁ, তেতিয়া ভাল লাগব হয় না। যাং তই শিকাই দিবি।